নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকত মইনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন হয়, তেওঁৰ পৰিয়ালত কোন কোন আছে, তেওঁৰ বয়ফ্ৰেণ্ডৰ নাম কি, এনে ধৰণৰ বহুতো নজনা কথা আপোনালোকক জনাম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকত মইনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নামটো হৈছে হিমাপ্ৰীতি পাটোৱাৰী। তেওঁৰ ঘৰ হৈছে গুৱাহাটীৰ জালুকবাৰীত। তেওঁৰ যদি পৰিয়ালৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে তেওঁৰ পৰিয়ালত মাক, দেউতাক আৰু এজন ককায়েক আছে। তেওঁৰ মাকৰ নাম হৈছে 𝐂𝐔𝐋𝐓𝐔𝐑𝐄 পাটোৱাৰী, দেউতাকৰ নাম হৈছে ৰূপজ্যোতি পাটোৱাৰী আৰু তেওঁৰ ককায়েকজনৰ নাম হৈছে মানসপ্ৰতিম পাটোৱাৰী। বন্ধুসকল, হিমাপ্ৰীতি পাটোৱাৰীৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ক'লে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়িছিল শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰা আৰু গ্ৰেজুৱেশ্যন কৰিছিল ইকনমিক্সত মেজৰ লৈ সন্দিকৈ গাৰ্লছ কলেজত আৰু তাৰ পিছত তেওঁ কটন ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰে। হিমাপ্ৰীতি পাটোৱাৰীৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছৰ বিষয়ে ক'বলৈ গ'লে তেওঁ বৰ্তমান কাৰোবাৰ লগত ৰিলেশ্যনত আছে নে নাই সেই বিষয়ে পাব্লিছ কৰা নাই। যদি পাব্লিছ কৰে তেনেহ'লে জনাম। বন্ধু বান্ধৱীসকল, এয়াই আছিল ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকত মইনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত জীৱন পৰিচয়। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।